अभी जहाँ जा रहा हूँ, जिस जगह पे जा रहा हूँ उस जगह पे असमिया समझ में नहीं आएगा किसी को, तो मुझे हिंदी में ही बात करना पड़ेगा। জাৰ্ণিটোৰ ফাৰ্ষ্ট লিফ্ট পাইছোঁ। এইফালে দাদা দিছে। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? আলি চেন আৰু হাউলিৰ পৰা মই নিজে নিজে আছোঁ। আজিৰ পৰা এটা নতুন জাৰ্ণি ষ্টাৰ্ট হৈছে আপোনাৰ। ডাইৰেক্ট ভাবক, গেছ কৰক আপোনালোকে ক'ত গৈ আছোঁ। এইবাৰ অসমৰ বাহিৰলৈ গৈ আছোঁ আৰু জিৰ' মানি ট্ৰেভেলিঙৰ এক্সপিৰিয়েঞ্চ এইটো মোৰ ছেকেণ্ড 2 নম্বৰ ট্ৰিপ। প্ৰথম ট্ৰিপটো অল আছাম কমপ্লিট কৰিছোঁ, এইটো দেখিলে আপোনালোকে। চ' এইটো 2 নম্বৰ ট্ৰিপটো চাই থাকক। এইটো ভিডিঅ' আপোনালোকে এনজয় কৰক। মোৰ লগত কি হয় কি নহয় সকলোখিনি পাই যাব ভিডিঅ'ৰ যোগেদি। বাকী এনজয় কৰক। कैसे हो गाइस? थोड़ा हिंदी बोलना शुरू कर दिया है मैंने अभी से। तो मतलब अभी जहाँ जा रहा हूँ, जिस जगह पे जा रहा हूँ उस जगह पे असमिया समझ में नहीं आएगा किसी को, तो मुझे हिंदी में ही बात करना पड़ेगा। तो इसलिए हिंदी से ब्लॉग बनाना शुरू हो गया अभी से। মানে সেইটোৱে আৰু য'ত গৈ আছোঁ তাত মানে হিন্দী কথাটো অসমীয়া কথাটো বুজি নাপাব কোনো, তো সেইটো কাৰণে হিন্দীতে ক'ব লাগিব, হিন্দীতে কথা পাতিব লাগিব। সেইকাৰণে হিন্দীতে ভিডিঅ' আজিৰ পৰা এটা মাজে মাজে কৈ থাকিম আৰু ষ্টাৰ্টিং মানে শুনি থাকিব আপোনালোকে। बाकी फिर से एक और नई जर्नी में निकल पड़ा हूँ अभी मैं। लाजे लगे रे, अकल हिंदीते कौन ने अসমীয়াতে कौन। नॉर्थ ईस्टरे এখন ষ্টেটলৈ গৈ আছোঁ, যিখন ষ্টেটত মই আজিলৈকে কাহানি ভৰি দিয়া নাই। তো সেইখন ষ্টেটলৈ গৈ আছোঁ আৰু এয়া বৰপেটা টু এইটো কোকৰাঝাৰ ৰোডত বৰ্তমান। তো জাৰ্ণি এক্সপিৰিয়েঞ্চটো চাবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো সকলোখিনি দেখাই থাকিম, যি মোৰ লগত হয় আৰু কেনেকৈ মই ক'ত পাওঁগৈ সকলোখিনি চাই থাকিবলৈ। আৰু যদি এতিয়ালৈকে নতুনকৈ যদি মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি ল'ব। আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব। বাকী ঠিক আছে, বঢ়িয়া। এটা লিফ্ট পালোঁ বৰপেটাৰ পৰা বঙাইগাঁও সোমাই গ'লোঁ। এতিয়া বঙাইগাঁৱৰ পৰা কোকৰাঝাৰ যাম আৰু কোকৰাঝাৰ গৈ কিনে দেখাই আছোঁ এইখিনি চাই থাকক। তো গাইজ এটা 15টা লিফ্ট পালোঁ। এইফালে আমাৰ ৰাজদা দিলে। ৰাজদা হেল্ল'। ক'ত গৈ আছোঁ আমি? বঙাইগাঁও। বঙাইগাঁও ইয়াৰ পৰা কিমান কিলোমিটাৰমান যাম? ইয়াৰ পৰা আপোনাৰ টোলগেটৰ পৰা 15 কিলোমিটাৰ হ'ব। 15 কিলোমিটাৰ মানে 15-20 কিলোমিটাৰ। তো 20 কিলোমিটাৰ লিফ্ট পাইছোঁ। তো বাকী চাই থাকক আগলৈ। তো গাইজ অসমততো লিফ্ট পাবলৈ ইমান কষ্ট নাই, সেইটোতো মই গম পাওঁ, সেইটোতো আপোনালোকে জানে। চ' বৰ্তমান পালোহি বঙাইগাঁও। তো এতিয়া গৈ আছোঁ ইয়াৰ পৰা চিধা চিধি কোকৰাঝাৰ। এনেয়া বঙাইগাঁও। আৰু গাইজ লিফ্ট ল'বৰ কাৰণে মানে লিফ্ট খুজিবৰ কাৰণে হিচাইকিং কৰিবৰ কাৰণেতো আপোনালোকে ফাৰ্ষ্টে চাব লাগিব প্লেচটো। তো এনেকুৱা জেগাত এনেও লিফ্ট নোপোৱা নাযায়, কেলৈকি গাড়ী ৰখাবলৈ জেগা নাই। চ' অলপ প্লেচ থকা জেগালৈকে আপোনালোকে নিজে এডজাষ্ট হ'ব লাগিব। তাৰপিছত আপোনালোকে গাড়ী ৰখালে মানে ধুনীয়াকৈ গাড়ী ৰখাব পৰা যায়। বঢ়িয়া। এনেকুৱা ডাঙৰ ডাঙৰ গাড়ীবোৰতে লিফ্ট পোৱা যায় আৰু অলপ দূৰ জাৰ্ণি কৰিবলৈ হ'লে। বাট কষ্টটো অলপ বেছি, টাইমটো বেছি লাগি যায় এনেকুৱা ডাঙৰ গাড়ীবোৰত। কিন্তু উপায় নাই, আমাৰ জিৰ' মানি ট্ৰেভেলিঙত আপুনি যাকে পায় য'তে পায় যেনেকৈ পায় তেনেকৈ আপুনি এডজাষ্ট হ'ব লাগিব। চ' এয়াই। বাকী চাই থাকক জাৰ্ণি এক্সপিৰিয়েঞ্চ আগৰ। ৱাও, ঘৰটো ভাল লাগিছে। ঘৰ নহয়, এখন একচুৱেলি হোটেল। চ' হোটেলখন ডিজাইনটো ভাল লাগিছে। তো গাইজ অলপ দূৰ আহি আৰু এখন গাড়ী লিফ্ট পাইছোঁ। সুধি চাওঁ। কোকৰাঝাৰ যাব? কোকৰাঝাৰটো নাযাওঁ মই, মানে কোকৰাঝাৰৰ ওচৰতে তাৰ পৰা যাব পাৰিব। থেংক ইউ। উঠি লওঁ গাইজ। তো আৰু এটা লিফ্ট পালোঁ। এইফালে দাদা দিলে। দাদাৰ নামটো কৈ দিয়ক। মেহেৰ আলি। তো দাদা দিলে। দাদা হৈছে চিৰাঙৰ আৰু গৈ আছে কোকৰাঝাৰ ফালে গৈ আছে। কোকৰাঝাৰ নোপোৱাৰ আগতে তেওঁ ৰখিব। তাৰপিছৰ পৰা আমি আকৌ যাত্ৰা আমি আৰম্ভ কৰিম। মজা। বাটতে ফেলোতে ওলালে যে তেওঁ কয় যে তিনিআলি বজাৰ, আৰু মইতো তিনিআলি বজাৰে যাওঁ, কেলৈকি লগৰটো ঘৰ তাতে আছে। মানে এনেকৈ ওলাই গ'ল, ডাইৰেক্ট গাড়ী পাই গ'লোঁ তিনিআলি বজাৰলৈকে। বাকী মজা এক্সপিৰিয়েঞ্চ।
আৰু দাদা এতিয়া দাদাৰ লগত কথা পাতি আছোঁ, ইয়াৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি আছে, ময়ো কৈ আছোঁ আৰু কিবা কিবি এনেকৈ কথা পাতি গৈ আছোঁ। বাকী চাই থাকক, আগলৈ দেখাই থাকিম আৰু তিনিআলি বজাৰ পাই লওঁগৈ ফাৰ্ষ্টে। আৰু এয়া আমি বৰ্তমান কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। তো গাইজ ফাইনেলি আহি পালোহি আমাৰ তিনিআলি বজাৰ, য'ত কোকৰাঝাৰ তিনিআলি বজাৰ মঞ্জিতৰ ঘৰ। থক ইয়াতে থক। আৰু ৰাতিপুৱাৰ পৰা যিহেতু অকল ভাত খাই বৰপেটাৰ পৰা ওলাই আহিছিলোঁ, তো সেইটো কাৰণে কিবা এটা খাই ল'ম মঞ্জিত অহালৈকে, এণ্ড তাৰপিছত দেখা যাব কি হয়। চ' এই দাদাৰ দোকানতে আহিছোঁ। দাদা এখন তিনিআলি বজাৰতে এখন ফাষ্টফুডৰ দোকান আছে। চ' ইয়াতে আপোনালোকে চিঙৰা টেঙৰা পাই যাব আহিলে মানে কেতিয়াবা খাবলৈ। তো ঘুগুনি খাওঁ, এণ্ড চিঙৰা দিয়ক। চিঙৰাবোৰ ইমান সৰু সৰু কেইটকা এটা? 5 টকা। অঁ আচ্ছা, 5 টকা চিঙৰাটো। তো এনেকুৱা। তো গাইজ টুকটুকি আহি পাই এবাৰ ড্ৰাইভাৰ বনি গ'লোঁ। অঁ আৰে কেনা কিয়া চাহতে হো? তো গাইজ কোকৰাঝাৰ আহি পাই ট'টো ড্ৰাইভাৰ হৈ গ'লোঁ। ট'টো ড্ৰাইভাৰ আৰু এইফালে পেচেঞ্জাৰ লৈ আছোঁ। পেচেঞ্জাৰ ভাই, হাই। পেচেঞ্জাৰ ভাই মই। পেচেঞ্জাৰ ভাইটোক চিনি পাইছেনে? তো যাওঁ তাক কৈ আছিলোঁ মঞ্জিত মঞ্জিত ভাই ঘৰ আহি পাই গ'লোঁ ফাইনেলি। এণ্ড এতিয়া আজি কিবা হ'ব, ই বিয়া খাব যাম বুলি কৈছে। তো বিয়া খাব যাম আজি, নাথ মানুহৰ বিয়া খাব যাম। তো চাই থাকক, নাথ মানুহৰ বিয়াও খাই আহিমগৈ আজি। কি আছে আমাৰ এইখন হাই স্পীড কিমান উঠে? 45 কিন্তু মানে চাৰ্জ কমিল না, এতিয়া 43 এইফালে চিনি পাইছেনে? আমাৰ মঞ্জিতৰ খুৰী বৰমা, মঞ্জিতৰ মা বৰমা আৰু তো গাইজ ইমানখিনিয়ে দেখালোঁ যে বিয়াখন দেখাই আছোঁ, নাথ মানুহৰ বিয়া। আৰু ফাইনেলি এইফালে আমাৰ দৰা লগ পাইছোঁ। এইফালে আমাৰ অৰ্জুন দা হেল্ল'। আৰু এইফালে বৌ, আমাৰ বৌ। তো কংগ্ৰেচুলেশ্যন দুইজনকে। আৰু কওক কিবা ক'ব বৌ, ইয়াত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। তো বিয়াখন খালোঁ, ভাল লাগিলে। খাচী মাংসটো ভাল বনাইছে, আহাৰ কাৰণে বহুত ভাল লাগিছে। ছাডেনলি মানে কোকৰাঝাৰ পাই কিনে আৰু মোৰো ভাল হ'ল, ভাল দিনটোত আহি পালোঁ। যিহেতু এনেকুৱা নাট বিয়া আগত খাই পোৱা নাই। আৰু এইটো বাহিৰত যে এইটো বজাই আছে, এইটো কান্দি আছে, কিবা এক্টিং চেক্টিং কৰি আছে, এইটো কি হৈছে? কিবা বুলি কয় মাৰৈ গান। মাৰৈ গান। এইটো মানে মা মনসৰ গান কৰি আছে, পূজা কৰি আছে 4দিনীয়া হৈয়ে আছে মানে হৈ আছে। আজি গোটেই ৰাতিটো এনেকৈ গাঠিব। গোটেই ৰাতিটো বিয়াখন মানে গোটেই ৰাতি চলি থাকিব নেকি? বিয়াখন মানে নচলে, মানে গানটো যিটো পূজাটো গোটেই ৰাতিটো চলিব। 4 দিন চলে গোটেই ৰাতি। আচ্ছা, তো এইটো মানে এইটো নাথ মানুহৰ নিয়ম হয়। তো নতুন নিয়ম এটা দেখিবলৈ পালোঁ, আপোনালোকক দেখাব পালোঁ। চ' ভাল লাগিলে আৰু আহি পায়ো বৰ ভাল দিনটোত আহি পালোঁ বুলি ক'ব লাগিব। বাকী কংগ্ৰেচুলেশ্যন, হেপী মেৰিড লাইফ দুইজনকে। অ'কে, ঠিক আছে, এনজয়। আৰু এইফালে আমাৰ কেমেৰামেন দা।